নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ষ্টাডি উইথ অনুজ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই মাষ্টাৰ অৱ আৰ্টছৰ অসমীয়া বিভাগৰ ২ খণ্ডৰ লোকসংস্কৃতি আৰু ইয়াৰ শ্ৰেণী বিভাজন পাঠটিৰ এটি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আগবঢ়াইছোঁ। আপোনালোকে যদি এইটো চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈ আৰু নতুন গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আপোনালোকে পাই থাকে। আজিৰ প্ৰশ্নটি হৈছে লোকসংস্কৃতি বুলিলে কি বুজা? লোকসংস্কৃতিৰ উপাদানসমূহৰ বিষয়ে এটি চমু আলোচ যুগুত কৰা। উত্তৰটি হৈছে লোকসমষ্টি লোকসমাজৰ লোকজীৱনৰ দলিল স্বৰূপ। স্বৰূপাৰ্থত কোনো এটা নৃগোষ্ঠী বা সম্প্ৰদায়ৰ সামগ্ৰিক জীৱন পদ্ধতিয়ে লোকসংস্কৃতি। লোকসংস্কৃতি লোকসমাজৰ সংস্কৃতি আৰু ই পৰম্পৰা আশ্ৰয়ী। লোকসংস্কৃতিৰ উপাদান সম্পৰ্কে বিভিন্ন লোকসংস্কৃতিবিদসকলে বিভিন্ন মন্তব্য কৰিছে। ৰিচাৰ্ড এম ডৰছনে লোকসংস্কৃতিৰ উপাদানক 4টা ভাগত ভাগ কৰিছে। 1 নম্বৰ হৈছে মৌখিক লোকবিদ্যা বা লোকসংস্কৃতি, 2 নম্বৰ হৈছে সামাজিক লোকপ্ৰথা বা লোকাচাৰ, 3 নম্বৰ হৈছে ভৌতিক সংস্কৃতি আৰু 4 নম্বৰ হৈছে লোকপৰিবেশ্য কলা। 1 নম্বৰ হৈছে মৌখিক লোকবিদ্যা বা লোকসংস্কৃতি। মৌখিক লোকবিদ্যাৰ ভিতৰত প্ৰধানকৈ লোককবিতা, লোকোক্তি, লোককাহিনী, লোকভাষা আদি অন্তৰ্ভুক্ত কৰা হৈছে। অনুষ্ঠানমূলক, আখ্যানমূলক, বিবিধ বিষয়ক, ঐতিহাসিক, কাল্পনিক, জনশ্ৰুতিমূলক গীতবোৰেই লোককবিতাৰ ভিতৰুৱা। আকৌ বিভিন্ন মিথ, পুৰাকথা, সাধুকথা, যোজনা, প্ৰতন্তৰ, প্ৰবাদ, প্ৰবচন, সাঁথৰ আদিও লোকবিদ্যাৰ অন্যতম সমল। 2 নম্বৰ হৈছে সামাজিক লোকপ্ৰথা বা লোকাচাৰ। সামাজিক লোকপ্ৰথা আৰু লোকাচাৰৰ ভিতৰত বিভিন্ন উৎসৱ অনুষ্ঠান, খেল-ধেমালি, লোক-ঔষধ, লোকধৰ্ম আদিবোৰ পৰে। সমাজ আৰু পৰিয়ালত প্ৰচলিত বিশ্বাস, ধৰ্মীয় আচৰণ, উৎসৱ অনুষ্ঠান, জন্ম মৃত্যু, বিবাহৰ সৈতে জড়িত অনুষ্ঠান আদিকে সামাজিক লোকাচাৰ বুলিব পাৰি। অসমত জনজাতি আৰু অজনজাতিসকলে পালন কৰা বিহু বৈশাগু, ভঠেলি, বাইখু, টুচু পূজা, পচতি, হুদুম পূজা আদি। পৰম্পৰাগতভাৱে লোকসমাজত প্ৰচলিত উৎসৱ অনুষ্ঠানবোৰক শ্ৰেণীভুক্ত কৰিব পাৰি। 1 নম্বৰ ঋতুকালীন উৎসৱ অনুষ্ঠান, 2 নম্বৰ কৃষিভিত্তিক উৎসৱ অনুষ্ঠান, 3 নম্বৰ সংস্কাৰমূলক উৎসৱ অনুষ্ঠান আৰু 4 নম্বৰ সীমিত অংশগ্ৰহণকাৰী উৎসৱ অনুষ্ঠান। খেল-ধেমালিবোৰকে 3টা ভাগত ভাগ কৰা হৈছে। 1 নম্বৰ অৱসৰ বিনোদনধৰ্মী, 2 নম্বৰ প্ৰতিযোগিতামূলক আৰু 3 নম্বৰ হৈছে পৰম্পৰাগত। এইবোৰ সামাজিক লোকপ্ৰথা বা লোকাচাৰেই লোকসংস্কৃতিক উৱৰি কৰি তুলিছে। 3 নম্বৰ হৈছে ভৌতিক সংস্কৃতি। প্ৰাকৃতিক লোকজীৱনক সাধাৰণতে ভৌতিক সংস্কৃতি আখ্যা দিব পাৰি। যুগে যুগে প্ৰবাহমান পৰম্পৰা আৰু ৰক্ষণশীল ঐতিহ্যৰ অংগীভূত বাহ্যিক কলা, কৌশল, পাৰদৰ্শিতা, পদ্ধতি আদিয়েক সাধাৰণতে ভৌতিক সংস্কৃতি বোলে। পৰম্পৰা আশ্ৰয়ী সমাজৰ পুৰুষ-স্ত্ৰীয়ে কেনেকৈ ঘৰ-দুৱাৰ নিৰ্মাণ কৰে, কেনেকৈ কাপোৰ বয়, খাদ্য প্ৰস্তুত কৰে, খেতি-বাতি কৰে, মাটি-পানীৰ ব্যৱস্থা কৰে, যন্ত্ৰ-পাতি নিৰ্মাণ কৰে, সা-সৰঞ্জাম, বাচন-বৰ্তন প্ৰাপ্ত কৰে আদিৰ চৰ্চাই ভৌতিক সংস্কৃতিৰ অন্যতম লক্ষ্য। ভৌতিক সংস্কৃতিক সাধাৰণভাৱে 5টা উপভাগত বিভক্ত কৰিব পাৰি। 1 নম্বৰ লোককলা, 2 নম্বৰ লোকশিল্প, 3 নম্বৰ লোকস্থপতিবিদ্যা, 4 নম্বৰ লোক আভৰণ আৰু 5 নম্বৰ হৈছে লোক ৰন্ধন প্ৰণালী। 4 নম্বৰ হৈছে লোকপৰিবেশ্য কলা। লোকসংস্কৃতিৰ চতুৰ্থ ভাগটো হৈছে লোকপৰিবেশ্য কলা। লোকপৰিবেশ্য কলাৰ জৰিয়তে গীত, পদ, প্ৰবচন, লোকোক্তি, পুৰাণ কথা, জনশ্ৰুতি, মালিতা আদিয়ে নৃত্য, গীত, বাদ্যৰ মাধ্যমেৰে দৃশ্য-শ্ৰব্য ৰূপ লাভ কৰে। লোকপৰিবেশ্য কলাৰ 3টা ভাগ, যেনে লোকগীত, লোকনৃত্য, লোকনাটক। যি সংগীত শৈলী মুখে মুখে প্ৰচলিত তথা স্মৰণশক্তিৰ আধাৰত পৰিৱেশিত হয় সেই সংগীত শৈলীৰ নাম লোকগীত। তেনেদৰে লোকসমাজত পৰম্পৰাগতভাৱে প্ৰচলিত নৃত্যৰ নাম লোকনৃত্য। লোকনাটকো লোকসমাজত মৌখিকভাৱে প্ৰচলিত। লোকনাট্যৰ অন্যতম বৈশিষ্ট্য সংলাপ আৰু ইয়াৰ কাৰ্যাত্মক প্ৰদৰ্শন। ধন্যবাদ।